পাখণ্ড পিতৃয়ে হত্যা কৰিলে নিজ 7 বছৰীয়া পুত্ৰক। সভ্য সমাজক লজ্জানত কৰা ঘটনা। পাখণ্ড পিতৃ ৰফিকুল ইছলামে নিশা নিজ ঘৰতে পত্নী তথা 3 সন্তানক হত্যাৰ চেষ্টা চলাইছিল। তাৰে 7 বছৰীয়া দ্বিতীয় সন্তান গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যুবৰণ কৰে। জানিব পৰা মতে বালিগুৰি এনচিকাৰ ৰফিকুল ইছলাম নামৰ ব্যক্তিয়ে পত্নী সূৰ্যভানুক আগৰে পৰাই পৰকীয়া প্ৰেম থকা বুলি সন্দেহ কৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে। এয়া আমাৰ কথা নহয়, ৰাইজৰ মন্তব্য। ঘটনাৰ বিৱৰণ অনুসৰি শনিবাৰে মাজনিশা 1 বজাত ৰফিকুলে পত্নী সূৰ্যভানুক পৰকীয়া প্ৰেম থকা বুলি কাঠৰ বাটামেৰে কোবোৱাৰ লগতে কন্যা ৰুবিনা আক্তাৰ, পুত্ৰ ছফিকুল ইছলাম, ছফিউৰ ৰহমান আৰু পুত্ৰ আৰিফুল ইছলামক গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি ঘৰৰ পৰা পলায়ন কৰে। পিছ মুহূৰ্ততে ওচৰ চুবুৰীয়াই আহত কেইজনক 108 এম্বুলেন্স সেৱাযোগে বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যদিও তিনিওজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। পিতৃয়ে কিয় নিজ সন্তান স্ত্ৰীৰ ওপৰত নিৰ্যাতন চলাইছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। পাখণ্ড পিতৃ ৰফিকুল ইছলাম বৰ্তমানেও পলাতক হৈ আছে। আমার মাইরা হালাই লাগে কোন আমার মাইরা ছিল আমার টাকা করাইতো মই হয়তো আজি যিজন সৰু বাচ্চাৰ মৃত্যু হ'ল এই সম্পৰ্কে মই পুৱাৰ পৰাই জড়িত আছোঁ। আৰু যিজন ছোৱালী তাৰ ল'ৰাটোৰ মাক তেওঁ হ'ল মোৰ ভাতিজী। আজিৰ পৰা প্ৰায় 20 বছৰমান আগতে এই ৰফিকুলৰ লগত হয়তো বিয়া দিছিলোঁ। তেওঁ ঘৰ সংসাৰ কৰি আছে, ইমান দিনে ঠিকেই আছিল, কিন্তু কি কাৰণত অকস্মাত আজি কি হৈছে? আজি আপোনাৰ ল'ৰাটো মানে ছফিকুল ইছলাম নামৰ যিটো ল'ৰা 8-9 বছৰমান হ'ব আনুমানিক, সেই ল'ৰাটো যোৱা ৰাতি মোটামুটি 2টামান বজাত ঢুকালে, মৃত্যু হ'ল। এতিয়া আপোনাৰ বাকী আছে এটা সৰু ল'ৰা, মাকটো আৰু ছোৱালীজনীৰ অৱস্থা সিমান গুৰুতৰ নহয়। তেওঁ বাৰু ঘৰত আনি ৰাখছোঁ, তেওঁ ঘৰৰ পৰা চিকিৎসা কৰি আছোঁ, বৰপেটাত নি আছোঁ, আনি আছোঁ, তেওঁক বাকীখিনি কৰি আছোঁ। আৰু এতিয়া মাক আৰু সৰু যিখন বাচ্চা মই গুৱাহাটী মেডিকেল GMC যে থৈ আহিলোঁ, তো তাৰ অৱস্থা খুবেই ক্ৰিটিকেল। তো তাতে মানে যিখিনি ট্ৰিটমেণ্ট হৈ আছে ঠিকে আছে। তো মই ভাবিছিলোঁ যে ইয়াৰ পৰা ৰেফাৰ কৰি নি ছাৰক কৈ পেলাই যদি প্ৰাইভেটত নি আৰু উন্নত চিকিৎসা কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰাইভেট হস্পিটেলত গৈছিলোঁ। প্ৰাইভেট চাৰ্জাৰী ডক্টৰৰ লগত আলোচনা কৰিছোঁ। চাৰ্জাৰী ডক্টৰে মানে আপোনাৰ যদি CT স্কেন ৰিপৰ্ট মাকৰো চালে, ছোৱালীজনীৰো চালে, এই ল'ৰাজনৰো চালে, চোৱাৰ পিছত মানে ল'ৰাটো বেছি ক্ৰিটিকেল বুলি কৈ দিলে। আপোনাৰ এই মূৰৰ যিখিনি ৰাউণ্ড হাড় আছে যে হাড়খন ভাঙি ভিতৰত সোমাই গৈছে ল'ৰাটোৰ। আৰু মাকজনীৰ মূৰৰ ওপৰত 10টামান চিলাই আছে, থুতুৰিত আছে, এইখিনি চকুৰ এইখিনিত আছে, এইখিনি সন্মুখৰ দাঁত 3-4টামান নাই, পেলাই দিছে। আৰু এইখিনি গলৰ এইখিনিত আছে, সোঁ হাতখন এনেকৈ ভাঙি পেলাইছে একেবাৰে। তো চব ক্ৰিটিকেলি আৰু এতিয়া মানে ওপৰৱালাৰ দয়া, যদিও ওপৰৱালাই থৈ যায়। এনে অৱস্থা যে হৈছে কাৰ কাৰণে? এনে অৱস্থাটো হৈছে তাৰ ছোৱালীজনীৰ মানে দেউতাকৰ কাৰণে। নিষ্ঠুৰ হয় দেউতাকজন, মানে ৰফিকুল ইছলাম যে ইমান নিষ্ঠুৰ, নিজে সন্তান জন্ম দি সেই সন্তান লালন পালন কৰি ইমান ডাঙৰ দীঘল কৰি আজি সেই সন্তান যদি নিজেই মাৰিব পাৰে, তেনেহ'লে তেওঁ মানৱ নহয়, দানৱ হৈছে। কি কাৰণত মাৰিছে বুলি আজি এতিয়ালৈকে মই ৰহস্যটো উদ্ঘাটন কৰিব পৰা নাই, পোৱা নাই। যিজন ছোৱালী আমাৰ ঘৰত ৰাখিছোঁ তাতে নি সেই ছোৱালীজনীক সুধিছোঁ, সি একো গম নাপায়। সি খালি ক'ব পাৰে যে ৰাতি যেতিয়া মাকৰ কান্দন তলত শুনা পাইছে, তাৰমানে চাই যে দেউতাকে গলত মানে এনেকৈ ভৰিয়ে গছকি মানে চিপি আছে তলফালে, তেতিয়া মানে সি সাৰ পাইছে। সাৰ পাই মানে দৌৰি বেলেগ ঘৰত গৈছে, ওচৰৰ চুবুৰীয়া যিখন ঘৰ আছিল সেই ঘৰতে তেওঁলোক মানে কান্দি কৈছে, এনে কথা আপোনালোকে বোলক মোৰ মাকক মাৰি পেলালে মোৰ দেউতাকে। এইখিনিয়ে খালি সি ক'ব পাৰি। কি কাহিনী লৈ কি ৰহস্য বা ইয়াৰ ভিতৰত আছে সেইখিনি কিন্তু মই গম পোৱা নাই। কিহেৰে আক্ৰমণ কৰিছিলে? তো